গাইজ কি খবৰ আপোনালোকক আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে চাইছে অভিভ্লগছ আৰু মই এতিয়া দুনিলৈ যাম তাৰ আগতে চাইকেলখন আনিবলৈ মানে ঘৰলৈ 1.5 কিলোমিটাৰমান হ'ব আৰু 1.5 কিলোমিটাৰমান যাব লাগিব গতিকে যাম ফাইনেলি মই চাইকেল পাই গ'লোঁ গতিকে পুৰা চাইকেল লৈ চাইকেলেৰে আহি আছোঁ দেউতা বোলে খোজকাঢ়ি আহিব অপাৰ গৰম লাগছে বোলে এতিয়া মই ঘৰত যাওঁ এই দেউতাৰ বস্তুখিনি থৈ লওঁ তাৰপিছত মই দেখুৱাম ব'লক আমাৰ চক পালে গতিকে ব'লক দেখুৱাই আছোঁ বাকীখিনি যাম ব'লক পুরা নতুন গাড়ী দেখোন এইখান নিশ্চয় কাৰোবাৰ ধনী মানুহৰ গাড়ী হ'ব আমি দুনি যাব লাগে বলক সেই ঘৰ পালোহি এতিয়া মাহঁতক লগ ধৰি লৈ পুৰা মাহঁতো যাব মানে আৰু বলক এইটো মা আহি আছে আৰু এইটো দাদা বল ইয়াৰ বেকলাইট পুৰা জ্বলি আছে মোৰতো বেকলাইটে নাই যাওঁচোন বলক বাণিজ্য মেলা হয় বলো দুনিৰ চক পালোহি আৰু কম্পিউটাৰ দোকানত সোমাইছে কিবা মাহঁতৰ কাম আছে কিবা ইয়াতে মেলা দেখুৱাই আছোঁ বলক মানুহ বাপাৰে বাপ এমুখা মানুহ না কি এমুখা মানুহ না কি বাপাৰে কিমান মানুহ কা ইমান মানুহ আমি রাষ্ট্রীয় বাণিজ্য মেলা পালো ওই মহামায় মেলা দোকান স্যান্ডেলের দোকান এই মেলা কিনো আপলা চকলেট নিব আছে আৰু মই ফি লৈ ললো এতিয়া মই এনেকে লৈ ঘৰ পালোহি আৰু ঘৰ পোৱাৰ পিছতে মানে বাৰাণ্ডাৰ আগতে মই পানী ধুবুচকে পৰি গ'লোঁ আৰু লগ পাই আছোঁ নেক্সট ব্লগত আৰু আপোনালোকে যদি নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব কমেণ্ট কৰিব গতিকে বাই